বিপিএফ দলে কাঢ়ি লৈ গৈছে শ্ৰদ্ধাৰ ৰাইজ মই শুনিছো যে চাউলো যে দিছপুৰৰ পৰা বিনামূলীয়া চাউল আহিছে সেই চাউলো তেওঁলোকে 8 কেজি 10 কেজি কাটি ৰাখে হয় নে নহয় চাউল আমি পঠাইছো যে বিনা পইচাত দুখীয়া পৰিয়ালে 35 কেজি মাহত চাউল পাব লাগিব কিন্তু এই চাউলৰো 10 কেজিৰ বেছি চাউল এই দোকানী সকলে হাগ্ৰামা মহিলাৰীৰ লগত মিটিৰালি পাতি আমাৰ ৰাইজক চাউলৰ পৰা বঞ্চিত কৰিছে জব কাৰ্ডৰ পৰা বঞ্চিত কৰিছে ঘৰৰ পৰা বঞ্চিত কৰিছে আনকি চাউল খেনিৰ পৰাও আমাক বঞ্চিত কৰিছে লেট্ৰিন কিমানে পালে নুপুৱাবিলাকে হাত উঠক লেট্ৰিন কোনে কোনে নাই পোৱা আৰু এবাৰ হাত উঠাওক আৰু যি সকলে পাইছে সেই লেট্ৰিনটো লেট্ৰিন কৰিব নোৱাৰি দুখন ওয়াল এনেকে খাৰা কৰাই থৈ দিছে হয় না নহয় নাই পোৱা বিলাকেতো নাই পোৱা পুৱা বিলাকে লেট্ৰিন চাবহে পাৰে লেট্ৰিন তাত কৰিব নোৱাৰে হয় না নহয় আগতেও বাৰীত গৈছিল এতিয়াও বাৰীতে যাব লাগে খালি টকা কেটা বিপিএফ দলৰ ঠিকাদাৰ বিলাকে টকা বিলাক খাই দিলে এটা মই মাজে মাজে চিন্তা কৰো যে হাতী এটা ইনো কিমান খাব এসময়তো হাতীৰো অশান্তি লাগি যায় খাই কিন্তু এই বিপিএফ বিলাকে 15 বছৰ খালে আৰু তেওঁলোকক খাব লাগে হাতীতকৈ পেট ডাঙৰ হয় না নহয় ইয়াতো হাতী উলাই থাকে আপোনালোকে জানে হাতীৰ পেট কিমান ডাঙৰ কিন্তু হাতীৰ পেটত কৈও বিপিএফৰ পেট বিলাক আৰু ডাঙৰ খায়ে থাকিব লাগে দুখীয়া মানুহৰ বস্তু খায়ে থাকিব লাগে আনকি মই শুনিছো হসা মিছা নাজানো বিধবা পেনশন আৰু বৃদ্ধ পেনশন দিউতে বুলে 1500 টকা ঘোষ দিব লাগে হয় নেকি ৰাইট শুনিছো ঠিকে সকছো এনে ডেঞ্জারাস মানুহ বিধবা মহিলা কেটাকো এৰি নিদিয়ে তাতো পইচা খায় কোমা নাই ইয়াতে মাক বাপেকৰ পৰাও পইচা খাব কিবা আঁচনি আহিলে খাওঁতে অভ্যাসটো বেয়া হৈ গল নহয় এটা নিজৰ মাকৰ নামত আঁচনি এটা আহিলে মাকৰ পৰাও খুদিব যে দে 25,000 তেতিয়াহে আঁচনি দিম এনেকুৱা তেওঁলোক অৱস্থাত পৰিছে গৈ খাই আৰু এটা ইলেকশনৰ সময়ত টকা বিলাব আহিছে কাৰ টকা এইবিলাক আপোনালোকৰ টকা এই টকাৰ মালিক আপোনালোক বিজিত গৌৰাই যি টকা বিলাই আছে নহয় এই টকাৰ মালিক দৰঙাজুলিৰ ৰাইজ ঠিকছে খাব খালি ভোট নিদিব ঠিকছে খাব বলে ভোট দিম বুলি লৈ লব লৈ পিছত কব এইটো আমাৰে পইচা তোৰ পকেটৰ পইচা দে আমাৰ পইচা আমাক দি পেলাই কি লাভ হ'ব আমাৰ লেট্ৰিনৰ পইচা আমাৰ চাউলৰ পইচা আমাৰ ঘৰৰ পইচা আমাৰ নামত অহা ৰাস্তাৰ টকা গটিকা খানা খোৱালেওতো এটা আমাৰে টকা নহয় আমিহে মালিক হয় না নহয় বিপিএফ দলৰ যিমান মানুহৰ যিমান টকা আছে নহয় সবৰ মালিক পাব্লিক দুখীয়া মানুহৰ পৰা লুটি এতিয়া তেওঁলোক ৰজা হৈ বহি আছে আৰু কি কয় হাগ্ৰামা মহিলাৰীয়ে যে হিমন্ত বিশ্ব শৰ্মাক বিটিসিত সোমাব নিদিও আৰে তোমাৰ বাপ কা মাল হে क्या ठीक है ना है ना নহয় हाग्रामा महिलारी सोचता है ये सब बीटीसी उनका माल है पूरा पहाड़ पर्वत पानी सब उनका ही है मैं खुमाब दिले खुमाब নহলে নুখুমাও बाप रे क्यों खुमाब निदिए जाने ने खुमाले तो एबिला काला काहिनी आमी गम पाई गलु एबार जे जॉब कार्ड खनु आपनालोকৰ লগত নাই চাউলু কাটি ৰাখে লেট্ৰিনৰ পইচাও খায় এবিলাকটো আগত গম পোৱা নাছিলো কেতিয়াবা ইমানুৱেল ভাই মোক তামুলপুৰত মাতে হাগ্ৰামাই ফোন কৰি কয় কিয় মাতিছ মিটিং বন্ধ কৰ তাৰমানে মিটিংত আহিলে তো কোনবাই নহয় কোনবাই কাগজ দিবই নহয় ঘৰ পোৱা নাই বুলি কোনবাই নহয় কিবা কবই নহয় আজি আপোনালোকে চাওক মাটিৰ মালিক কোন পাব্লিক হয় মোৰ দেউতাৰ মাটি মোৰ মাৰ মাটি মই মাটি বিক্ৰী কৰিলেও হিয়তক খুদিব লাগিব কিনিলেও খুদিব লাগিব আরে গুটে অসমত মানুহে মাটি কিনা বেচা কৰে
বিটিচিত কিয় মাটি কিনা বেচা কৰিব নোৱাৰিব বিজেপি দলে ৰাইজক প্ৰতিশ্ৰুতি দিছে যে এইবাৰৰ পৰা মাটি কিনা বেচাৰ অনুমতি 15 দিনৰ পৰা 30 দিনৰ ভিতৰত দিবই লাগিবই এ আমাৰ প্ৰতিশ্ৰুতি আৰু সেইটোৱে নহয় আপোনালোকে মনত ৰাখি থৈ দিয়ক কোনে কি কৈ আছে বাদ দিয়ক এইটো বিজেপিয়ে কৈছে নৰেন্দ্ৰ মোদীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে পীযুষ হাজৰিকাই কৈছে ভৱেশ কলিতাই কৈছে সৰকাৰি ভূমিত বহি থকা বিটিসি ৰাইজে মেডি পট্টা পাবই আমাক আৰু এইবিলাক কোনেও বঞ্চিত কৰিব নোৱাৰে আমাক আৰু কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব নোৱাৰিব বিটিসিত আমি প্ৰথম শ্ৰেণীৰ নাগৰিক আছিলো থাকিম আৰু থাকিমেই ইয়াত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় বঙালী মানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক চাহ বাগিচাৰ শ্ৰমিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক গুৰখা দ্বিতীয় শ্ৰেণীৰ নাগৰিক এটো কেনেকৈ হ'ব পাৰে আমি এই জায়গাত জন্মগ্ৰহণ কৰিছো আৰু আমি প্ৰতিজনেই বড়ো ভাষী অসমীয়া ভাষী হিন্দী ভাষী বঙালী ভাষী দাস কলিতা কোচ বড়ো ব্ৰহ্ম ৰাভা মিচিং আমি সকলো একেলগে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ এই বিটিসিত থাকিম আৰু আমাক থাকিব দিব লাগিব হাগ্ৰামা মহিলাৰিক আৰু লুণ্ঠন কৰিবলৈ সুবিধা দিয়া নহব দিল্লীৰ পৰা আমি টকা পঠাও দিছপুৰৰ পৰা টকা পঠাও ঘৰিয়ালৰ দৰে মাজত বহি খাই দিয়ে দুখীয়া মানুহে নাপায় হয়নে নহয় এই ঘৰিয়াল বিলাকক এইবাৰ বিদায় দিব লাগিব দেই একদম ভুলতো নাঙলৰ ফালে নাচাব নাঙল খেতি পথাৰটো নচলে নাঙল এতিয়া মিউজিয়ামত থৈ দিব লাগিব বুজি পালে নে নাই এই নাঙলে আমাৰ পৰা সব লুটি লৈ গল সব লুটিলে আৰু লুটিব সুযোগ দিয়া নহব মাটিৰ অধিকাৰ লাগিবই আঁচনিৰ অধিকাৰ আমাক লাগিবই আৰু মোৰ ভাষা কলা সংস্কৃতি যিয়েই নহওক কিয় বিটিসিত মই 1 নম্বৰ শ্ৰেণীৰ নাগৰিক হৈ থাকিব পাব লাগিবই এই আমাৰ সংকল্প শ্ৰদ্ধা ৰাইজ আপোনালোকে তো টিভি চাই আছে আমি গুটেই বিটিসি ঘুৰিছো যোৱাকালি মই বাগানপাৰাত 22 কিলোমিটাৰ মটৰচাইকেল চলাইছো মানুহক লগ পাইছো যোৱাকালি ৰাতি গুৰেশ্বৰত ভৱেশ কলিতা মই 6 কিলোমিটাৰ আমি খোজ কাঢ়িছো মানুহক লগ পাইছো তাৰ আগদিনা উদালগুৰিত মই 10 কিলোমিটাৰ খোজ কাঢ়িছো মাজবাটৰ পৰা ৰৌতালৈ 90 কিলোমিটাৰ মটৰচাইকেল চলাইছো হাজাৰ হাজাৰ মানুহক লগ পাইছো গুটে বিটিসিত শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈ এটাই মাত্ৰ শব্দ পৰিৱৰ্তন পৰিৱৰ্তন আৰু পৰিৱৰ্তন এতিয়া বিটিসি ৰাইজে পৰিৱৰ্তন বিচাৰিছে অন্ধকাৰৰ কলিয়া ডাৱৰৰ পিছত এই বিটিসিটো সূৰুজৰ পোহৰ পৰিব লাগিব আৰু তাৰ কাৰণে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টিক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগিব আপোনালোক ৰেডি আছে নে নাই যিবিলাকে খানা খাইছে তেওঁলোকে কিন্তু ৰেডি থাকিব লাগিব দেই খানা আমাৰ পইচা দি তেওঁলোকৰ পইচা নহয় হয় নে নহয় কোনবা খাইছে নেকি খোৱা আছে নেকি ইয়াতে চাও আছে খানা খাইছে এটো ভুল কৰিছে নহয় খাই দিব লাগিছিল বিজিত গৌৰা টকা কিটা খাব লাগিছিল টকা যিমানে কমে হিয়তৰ ভাল কাৰণ এই টকাৰ মালিক আপোনালোকে হয় নে নহয় এই টকাৰ মালিক আপোনালোক আৰু অহাবাৰৰ পৰা আৰু টকা খোৱা সিস্টেম নহব প্ৰত্যেক গৰাকী বিধৱাই পেনশন পাব লাগিব বৃদ্ধই পেনশন পাব লাগিব জব কাৰ্ড আমাৰ লগত থাকিব লাগিব আৰু চাউল পুৰা কি পুৰা আমাক প্ৰত্যেক মাহত দিব লাগিবই ইয়াত বেলেগ কথা নাহে
কোনবাই মোক কয় যে দৰঙাজুলিত বিজেপি আৰু বিপিএফৰ কন্টেষ্ট আছে মই বলো কোনো কন্টেষ্ট নাই তেওঁলোক যদি আমি যদি ইয়াতে ৰাইজৰ মনত যি সিদ্ধান্ত লব লাগিছে ৰাইজে মনত অলৰেডি লৈ থৈ দিছে ইয়াত আৰু বেলেগ কথা একো নাই আছে নেকি যি জানিব লাগে ৰাইজে বুজিছে 15 বছৰ ঠেকিছে 15 বছৰত শিকিছে টেঙাম এবাৰ বিক্ৰী হয় তিনিবাৰ বিক্ৰী নহয় হয়নে নহয় এবাৰ বিকিলে দুবাৰ বিকিলে তিনিবাৰ বিকিলে এইবাৰ আৰু আমি টেঙা আমত নাযাও দেই না যাব কোনো নাযাও এইবাৰ আৰু আমি ভুল নকৰো বিজেপিক আমি ভোট দিমেই হয় না নহয় ঠিক আছে নহয় শ্ৰদ্ধাৰ ৰাইজ আমাৰ দৰঙাজুলি তামুলপুৰ মহকুমাত পৰে আমাৰ জিলা সদৰ হল মুছলপুৰ বহু দূৰত যাব লাগে সেইবাবে আমি সিদ্ধান্ত লৈছো যে দৰঙাজুলি গৈবাৰী নাগৰিজুলি আৰু শুক্লাই সাৰফাঙক লৈ আমি তামুলপুৰত এখন নতুন জিলা আমি নিৰ্মাণ কৰিম তামুলপুৰ ডিস্ট্ৰিক্ট হ'ব তামুলপুৰত জিলা হ'ব সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো তামুলপুৰত এখন মেডিকেল কলেজো প্ৰতিষ্ঠা কৰা হ'ব ইমানুৱেল মুছাহৰিয়ে মাটি চাই আছে ইলেকশ্যনৰ পিছতে মই আহিম আপোনালোকৰ লগত মিলি 2-3টা প্লট চাই আমি মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিম সিধা আমাকতো আৰু টকা খাব নালাগে ৰাইজৰ টকা ৰাইজৰ কামত যাওক পাগলা দিয়াৰ ওপৰত এখন আমি নতুন দলং নিৰ্মাণ কৰিম পাগলা দিয়াৰ ওপৰত দলং নিৰ্মাণ কৰিম ৰাইজৰ যাতে কষ্ট কমি যায় আৰু এই দৰঙাজুলিত এখন সৰকাৰী কলেজো আমি নিৰ্মাণ কৰিম আৰু এই দৰঙাজুলিতে 10 কোটি টকা খৰচ কৰি লৰা ছোৱালী সকলৰ বাবে এখন আমি ষ্টেডিয়াম নিৰ্মাণ কৰাৰো আমি সিদ্ধান্ত লৈছো একেটা দিন আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দৰঙাজুলিৰ বিভিন্ন জায়গাত গৈছে গৈ মোক ফোন কৰিছে দাদা দৰঙাজুলিৰ ভিতৰততো ৰাস্তা ঘাট একোৱে নাই ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া তে মই কলো কিমান বেয়া বোলে গাঁৱৰ ৰাস্তা একেবাৰে বেয়া আমি সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত দৰঙাজুলি পাৰিষদীয় এলেকাৰ ভিতৰত আমি 100 কিলোমিটাৰ নতুন ৰাস্তা আমি পকীকৰণ কৰিম সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিছো যিমান ৰাইজে পীযুষ হাজৰিকা ডাঙৰীয়াক এপ্লিকেশন দিছে বা ইমানুৱেলক এপ্লিকেশন দিছে বা দেবেন বৰুক এপ্লিকেশন দিছে এই সকলো এপ্লিকেশন মোৰ ওচৰত আহি পৰিছে তাৰ ভিতৰত আমি সিদ্ধান্ত লৈছো যে দৰঙাজুলি সমষ্টিত আমি 100 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণ কৰিম তামুলপুৰ জিলা হ'ব পাগলা দিয়াৰ ওপৰত দলং হ'ব তাৰ লগে লগে দৰঙাজুলিত এখন আদৰ্শ মহাবিদ্যালয় হ'ব আৰু তাৰ লগে লগে দৰঙাজুলিত এটা ষ্টেডিয়াম নিৰ্মাণ হ'ব আৰু 100 কিলোমিটাৰ ৰাস্তা আমি নতুনকৈ পকীকৰণ কৰিম আৰু এই গোটেই কামখিনি আমি মাত্ৰ এবছৰৰ ভিতৰত কৰি শেষ কৰি দিম নালাগে পিছৰ 4 বছৰত আৰু বেলেগ কাম কৰিম 1 বছৰতে আমি এইখিনি ক্লিয়াৰ কৰি দিম ঠিকে আছে না ৰাইজ আপোনালোকক জিলা লাগে নে নাই জোৰটো কম নালাগে নেকি হা লাগে নে নাই পাগলা দিয়াৰ ওপৰত দলং লাগে নে নাই মেডিকেল কলেজ লাগে নে নাই নতুন কলেজ লাগে নে নাই ষ্টেডিয়াম লাগে নে নাই এতিয়াহে ভাল লাগিছে হয় নে নহয় আমাৰ দৰঙাজুলি উন্নত হ'ব লাগিব তামুলপুৰ উন্নত হ'ব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ ইয়াতে বহুত বঙালী ভাষী মানুহ আছে গুৰখা আছে চাহ বাগানৰ সমাজ আছে আৰু বিভিন্ন ভাষা ভাষী লোকৰ সমাজ আছে আপোনালোকৰ যিসকল বয়সস্থ ব্যক্তি
আমাৰ মাজত ৰাজ্যসভাৰ সংসদ ৰঙিয়াৰ সকলোৰে জানে আমাৰ গৌৰৱ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াও আপোনালোকৰ মাজত আহি পাইছে এটা হাত চাপৰিৰে তেখেতক সম্বৰ্ধনা জনাওক এতিয়া এই যে ইলেকশন হৈছে ৰাইজে এটা কথা লক্ষ্য কৰিছে নে মই অকনমান মুটকৈ বয়সত ডাঙৰ সকলক কওঁ যে ইমান দিনেতো বিটিসি তিনিবাৰ ইলেকশন হৈ আছিল কোনোবাবাৰ এনেকুৱা কেম্পেইন হৈছিল নেকি গান বাজানা আহিছিল নেকি আজি ইউপিপিএলও গান বজাই আছে বিপিএফও গান বজাই আছে আমিও গান বজাই আছো নাচিছো ফুৰ্তি কৰিছো এই ফুৰ্তি বিটিসিত কিমান দিনৰ মূৰত আহিছে আপোনালোকে চিন্তা কৰক বিটিসিত তো বহুত মানে হাঁহিব পাহৰিয়ে গৈছিল হয়নে নহয় ইলেকশন মানে কোনবাহি কৈ দিবা অমুকত ভোট দিবি দেই চুপচাপ গৈ তলমুৰ কৰি ভোটটো দি গুছি আহো কি জানি ৰাতি মাৰে ৰাতি ধৰে কিন্তু আপোনালোকে চাওক নৰেন্দ্ৰ মোদীৰ দিনত পৰিবেশৰ কেনেকে পৰিৱৰ্তন হৈ গল বিটিসিত আমি প্ৰত্যেক দিনাই অবৈধ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছো যিসকল এনডিএফবিৰ লৰাই বন্দুক লৈ জংগলত আছিল তেওঁলোকক আমি মাক দেউতাকলৈকে কোলাত ঘূৰাই দিলো যে আৰু বাসাহত আৰু গণ্ডগোল নকৰিবি মাৰ লগত থাক আৰু তাৰ লগে লগে আজি বিটিসিত বঙালী অসমীয়া হিন্দী ভাষী নেপালী ভাষী খ্ৰীষ্টান হিন্দু মুছলমান সকলোৱে মিলি আজি আমি ইলেকশন খেলিছো কাৰো লগত আমাৰ কাজিয়া মাৰামাৰি নাই আমি ফুৰ্তিত ইলেকশন খেলিছো কেনেকে সম্ভৱ হল আগতে আছিল GUN গান ঠাক 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 এতিয়া হল গান আকৌ এবাৰ মোদী চৰকাৰ পৰিৱৰ্তন আহিল নে নাই এই আপোনালোকে বুকুত হাত থৈ কক কোনোবা যদি ইয়াত বিজেপি নাইও তেওঁলোককো মই কৈছো বুকুত হাত থৈ কক নৰেন্দ্ৰ মোদী নাহিলে বিটিসিৰ ইলেকশনত এনেকুৱা পৰিবেশ ৰাইজে পালেহেঁতেন সম্ভৱ আছিল নেকি মই এখন অসমত ডাঙৰ হৈছো কামৰূপ জিলা জালুকবাৰী মোৰ সমষ্টি 15 বছৰ 17 বছৰ 20 বছৰ কেতিয়াও আগতে আমি ইলেকশন দেখা নাই ইলেকশন হয় পমিলা ৰাণী ব্ৰহ্মই মোক কয় যে 50,000ত জিকি আহিলো মইতো বাইদেউ ইলেকশন কেম্পেইন হৈছিল নাই বোলে আমাৰ ফালে কেম্পেইন নালাগে নহয় এনেই জিকি যায় তেনেকে চলি আছিল নে নাই কিন্তু আজি চক যিসকলে তেনেকে চলাই আছিলে এতিয়া সেই সকলে আপোনালোকক হাতজোৰ কৰি ভোট খুজি আছে এনেকুৱা কৰাবিলাকে এতিয়া এনেকুৱা কৰি আছে হয় নে নহয় এই পৰিৱৰ্তন আমাক কোনে আনি দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিসিত এই পৰিৱৰ্তন আনি এতিয়া বঙালী মানুহৰ ওচৰতো গৈ নমস্কাৰ গুৰখালীৰ ওচৰত গৈও নমস্কাৰ অসমীয়া ভাষীৰ ওচৰতো নমস্কাৰ বড়ো ভাষীটো নমস্কাৰ এই বস্তুটো খতম এতিয়া শান্তিৰ পিছত আমাক প্ৰগতি লাগিব শান্তিৰ পিছত আমাক বিকাশ লাগিব বিটিসিত যে অশান্তি আছিল মানুহে ভয় খাই আছিল সেই কাৰণে আমাৰ জব কাৰ্ড বিলাক ৰাখি থব পাৰিছিল ঘৰত যে পইচা লৈ যায় আমি পুলিচত কমপ্লেইন দিব নোৱাৰো কাৰণ আমাৰ ভয় লাগে ৰাতি কি কৰি দিয়ে ঠিক নাই যেনে তেনে জানটো বচাই চলি থাকে এইটো আছিল নে নাই যিসকল অলপ অৱস্থা সম্পন্ন ধনী মানুহ আছিল বিটিসিত মাটিবাৰী বিক্ৰী কৰি গুৱাহাটীত বহি ললে যিসকলে অলপ কম আছিলে তেওঁলোকে ৰঙিয়ালৈকে গুচি গল আৰু যিসকল আমি যাব নোৱাৰো তেওঁলোক আমি ইয়াতে থাকি গলো কেনেকে থাকিলো বজাৰত গলেও মূৰটো তল কৰি থাকো কোনোবা দুখন মটৰচাইকেল দেখিলে বাচ্চাক লৈ লগে লগে ঘৰৰ ভিতৰত সোমাই যাও হয় নে নহয় তেনেকে চলি আছিল নে নাই কিন্তু আজি আপোনালোকে চাওক শান্তি ফুৰ্তি কোনো ধৰণৰ ধমকা ধমকি একো নাই যাক ভাল পাইছো আমি তাক ভোট দিম এই পৰিবেশ 4 বছৰৰ ভিতৰত বিজেপি চৰকাৰখনে আপোনালোকৰ কাৰণে ঘূৰাই আনিল সাধাৰণ কথা নহয় এই বিটিসিত মই জানো ৰঙিয়ালৈকে আমি আহো তামুলপুৰ নাহো গুৰেশ্বৰলৈকে নাহো বাইহাটা চাৰিআলিত ৰখি দিও
হাউলিলৈকে যাওঁ কিন্তু সৰভোগৰ পৰা গৈ মানসৰ ওচৰত যাব আমি নাযাওঁ আৰু আজি এনেকুৱা এটা ঘটনা হ'ল যে পুৰণা নিচাত লাগি থাকিলে হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিও আগতে এইবোৰ সঁচা আছিল নিদিও মানে নিদিও কিন্তু নৰেন্দ্ৰ মোদীয়ে পৰিৱৰ্তন কৰিলে এটা ৰামো নাই অযোধ্যাও নাই সিস্টেম বদলি গল এতিয়া পাব্লিক ৰজা হৈ গল ৰাইজ ৰজা হৈ গল গলনে নাই আজি আপোনালোকে চিন্তা কৰক জুনে আগতে বন্দুক দেখুৱাই ভোট লয় এতিয়া খানা খাবলগীয়া হৈছে হয় নে নহয় খেলা উল্টি গলনে নাই একদম মনৰ পৰা চিন্তা কৰকচোন 2 মিনিট ভগৱানক ভাবি যে 2012 চনত হক 6 চনত হক খানা খুৱাই ভোট লৈছিল নে ধমকি দি ভোট লৈছিল হয় না নহয় কিন্তু আজি আপোনালোকে চিন্তা কৰক সেই মানুহে আজি হাত জোৰ কৰি নমস্কাৰ কৰি ভোট খুজিছে এই পৰিৱৰ্তন কোনে আনিলে বিজেপি চৰকাৰে আনিলে নৰেন্দ্ৰ মোদী আনিলে হিদিনাখন হাগ্ৰামা মহিলাৰীয়ে কৈ আছিল যে বিটিচিত বিপিএফ নিজিকিলে গণ্ডগোল হ'ব মলে এইবিলাক কথা বাদ দিয়া এইবিলাক কথা কোনেও বিশ্বাস নকৰে পাকিস্তানৰ পৰা যেতিয়া সন্ত্ৰাসবাদী আহিলে বালাকোটত সিআৰপি এটেক কৰিলে মোদীয়ে কি কৰিলে পাকিস্তানত গৈ ধাৰাক বম্ব লগাই দিলে নে গতিকে এই নৰেন্দ্ৰ মোদীৰ আগত হাগ্ৰামা মহিলাৰীৰ ধমকিৰ কোনো ভ্যালু নাই এইবিলাক কোনেও ভয় নকৰে এই দিন উঠি গল এইবিলাক আৰু দিন গল এইবিলাক দিন গল আৰু সেই কাৰণে মই কৈছো কাল ৰাত্ৰি নাথাকিব আকৌ নতুন প্ৰভাত হ'ব 1985 চনৰ আগত যেনেকুৱা বিটিসি আছিল সেইখন সোণৰ বিটিসি আমি আকৌ ঘূৰাই পাম এয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিশ্ৰুতি 85 চনৰ আগত যিখন বিটিসি আছিল যত শান্তি আছিল সমন্বয় আছিল একতা আছিল সেই বিটিসি খন পুনৰ আকৌ এবাৰ আমি ঘূৰাই আনি সেইবাবে ৰাইজ এই নিৰ্বাচন আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ নিৰ্বাচন বিজেপি দল যদি বিজয়ী হয় বিটিসিত নতুন সূৰ্যই ভুমুকি মাৰিব আৰু যদি বিপিএফক আমি ভোট দিও আকৌ লেট্ৰিনৰ পৰা চাউলৰ পৰা জব কাৰ্ডলৈকে আমি কটুৱে শান্তি নাপাম কোনো শান্তি নাপাম সেইবাবে আমি কৈছো যে বিজিত গৌৰা ডাঙৰীয়া খানা খুৱাওক কিন্তু ভোট নিদিও ঠিক আছে নহয় 100% হে ফালৰ পৰা 100% কোৱা নাই 100% এতিয়া ভাল লাগিছে দে ভন্টি আৰু এবাৰ ক আকৌ এবাৰ মোদী চৰকাৰ আমাৰ সিদ্ধান্ত হৈ গল ভোট আমি বিজেপিক দিম পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে এই আঙুৰ কাটাৰ পৰা লৰা ছোৱালী যদি পঢ়িব যাব লাগে 8 কিলোমিটাৰ দূৰতহে হাই স্কুল আছে পীযুষ হাজৰিকাই মোক কৈছে যে দাদা আমাক ইয়াত এখন হাই স্কুল দিব লাগিব মই কৈছো আহিছো যদি আৰু হাই স্কুল কিয় দিও একেলগে হায়াৰ সেকেন্ডাৰীও দি থৈ গৈছিল ঠিক আছে নহয় যদি দিব লাগে দিল খুলি দিব লাগে আৰু আধা ৰখাই কি লাভ আছে হয় না ঠিক আছে আৰু আমাৰ ইয়াত এনএলএফবি লৰাবিলাকৰো কিবা কিবি কাম আছে হেবিলাকো আমি কৰি দিম কোনো চিন্তা কৰিব নালাগে সকলোৰে কাম হ'ব বিটিসি খনক আমি এখন উন্নয়নৰ নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো শ্ৰদ্ধাৰ ৰাইজ ভেৰগাঁৱত মোৰ আৰু এখন মিটিং আছে মুদৈবাৰীটো আৰু এখন মিটিং আছে 4টা বজাত কেম্পেইন শেষ হ'ব লাগিব মই জানো যে দৰঙাজুলি ৰাইজে বিজেপিক ভোট দিবই আজি বহুত দেৰি থাকিব পৰা নাই ইলেকশনৰ পিছত আপোনালোকৰ লগত আহি এদিন ভাল কৰি খানা এটা খাম ঠিক আছে হবনে নাই ঠিক আছে হেই কিন্তু খানাৰ পইচা আমি বিলাকে তুলি তুলি খাম
আমি আৰু চাউল বিক্ৰী কৰা পইচা নাখাও বৃদ্ধ পেঞ্চনৰ টকা নাখাও বিধৱা পেঞ্চনৰ টকা নাখাও হ'ব নহয় সব হৈ গল ক্লিয়াৰ মনত কোনো ডাউট নাই দেবেন বড়ো এটা খেৱা লোৱা ৰাইজ দিয়ক দেবেন বড়োৱে খেৱা লৈ সকলোৰে আশীৰ্বাদ বিচাৰিছে ৰাইজ দীঘলীয়া হাত চাপৰি উৰুলি দিব লাগে আই মাতৃ সকলে উৰুলি দিলে ভাল লাগে ধন্যবাদ